নমস্কাৰ, মই দেৱজিৎ ঘোষালে আজি এখন তাৎপৰ্যপূৰ্ণ বিষয় লৈ আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ আহিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীক আজি অৰ্থাৎ ৫ এপ্ৰিলৰ নিশা ৯ বজাত ঘৰৰ সকলো বিদ্যুৎ কৰ্তন কৰি ৯ মিনিটৰ বাবে বন্তি প্ৰজ্বলনৰ বাবে আহ্বান জনাইছে। ১৩০ কোটি ভাৰতীয় ঐক্যবদ্ধভাৱে সামূহিক প্ৰতিজ্ঞাক সবল কৰি বিশ্ব শান্তিৰ বাৰ্তা বিলাবলৈ কাতৰ অনুৰোধ জনাইছে। এই সময়ছোৱাত কোনেও যাতে ঘৰৰ পৰা বাহিৰলৈ নোলায় আৰু সামাজিক দূৰত্ব বজাই ৰাখি উক্ত কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবেও তেখেতে কাতৰ অনুৰোধ জনায়। কিন্তু ভাৰতবৰ্ষৰ ১৩০ কোটি জনসাধাৰণৰ সৰহ সংখ্যক জনসাধাৰণেই মনত এটা প্ৰশ্ন বাৰুকৈ উত্থাপিত হৈছে যে ৫ এপ্ৰিলৰ নিশা ৯ বজাত ৯ মিনিটৰ বাবেই কিয় এয়া আগ পিছ নহ'ল কিয়? আপোনালোকৰ এই উৎকণ্ঠাৰেই উৰ পেলাবলৈ মই দেৱজিৎ ঘোষাল আপোনালোকৰ বাবে এই ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছোঁ। আশা কৰোঁ মোৰ এই তথ্য সম্মিলিত ভিডিঅ'টি আপোনালোকৰ মনৰ যিবোৰ প্ৰশ্ন আছিল তাৰ কিছুমানে হ'লেও আপোনালোকৰ উত্তৰ দিবলৈ সক্ষম হ'ব। ভাৰতীয় জ্যোতিষবিজ্ঞান হিচাপেও এই পদক্ষেপটো ভাৰত চৰকাৰৰ অত্যন্ত শলাগ ল'বলগীয়া পদক্ষেপ। জ্যোতিষবিজ্ঞান মতেও ৯ নম্বৰটো হ'ল মংগলৰ। গতিকে ৫ এপ্ৰিলৰ নিশা ৯:০৯ মংগল সক্ৰিয় হৈ থকাত সেই সময়ত যিকোনো শুভ কৰ্মৰ ফলাফল দ্বিগুণ মাত্ৰা লাভ কৰে। মংগল শক্তিশালী হোৱাৰ বাবে মানুহৰ যোগাত্মক চিন্তা শক্তিৰ পৰিসৰ বৃদ্ধিপ্ৰাপ্ত হয়, আভ্যন্তৰীণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিপ্ৰাপ্ত হয়। ৫ এপ্ৰিল দেওবাৰ অৰ্থাৎ আজি চন্দ্ৰমাই সিংহ ৰাশিত প্ৰৱেশ কৰিব আৰু সিংহ ৰাশিৰ উৎস হ'ল সূৰ্য আৰু সূৰ্য মানে হ'ল পোহৰ। গতিকে উক্ত সময়ত সমগ্ৰ ভাৰতবৰ্ষত একেলগে ১৩০ কোটি জনতাই যেতিয়া বন্তি চাকি জ্বলাব আৰু মন্ত্ৰ জপ কৰিব, তেতিয়া পোহৰ আৰু ধ্বনি শক্তি একেলগ হৈ চন্দ্ৰমাৰ শক্তি বৃদ্ধিপ্ৰাপ্ত কৰিব। লগতে এয়া গোটেই ভাৰতবৰ্ষৰ লগত সমগ্ৰ বিশ্ববাসীৰ কল্যাণৰ বাবে ই এক ইতিহাস সৃষ্টিকাৰী পদক্ষেপ বুলি গণ্য হ'ব আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই পদক্ষেপৰ দ্বাৰাই ভাৰত বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা লাভ কৰিব। লগতে মোৰ সকলোলৈ কায়মনোবাক্যে বিনম্ৰ অনুৰোধ, সকলোৱে যেন চাকি বন্তিয়েই জ্বলায়। আহক ৯ সংখ্যাটোৰ বিষয়ে আৰু কেইটামান তথ্য হয়। এই ৯ সংখ্যাটোৰ গুৰুত্ব কম নহয়, ইয়াৰ বহুত গুৰুত্ব আছে। আমাৰ দেহটোত ৯খন দুৱাৰ আছে। চকু দুটা, নাকৰ ছিদ্ৰ দুটা, কাণ দুটা, মুখ, লিংগ আৰু পায়ু। বিশ্ব ব্ৰহ্মাণ্ডত ৯টা উপাদান আছে। তাৰে ভূমি, জল, অগ্নি, বায়ু, আকাশ ইত্যাদি। ৯টা ৰস আছে: বীৰ, ৰুদ্ৰ, বিভৎস, কৰুণা, ভয়ানক, হাস্য, ক্লান্ত, অদ্ভুত আৰু শৃংগাৰ। এই সৌৰজগতত ৯টা গ্ৰহ আছে: বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন আৰু প্লুটো। ৯টা ৰত্ন আছে: হীৰা, মুক্তা, ৰুবি, চেফায়াৰ, এমাৰেল্ড, টপাজ, কেটছাই, প্ৰবাল আৰু জিৰকন। আমি ভাৰতীয় দৰ্শন তথা ভাৰতীয় সংস্কৃতিত আমি মা দুৰ্গাক নৱৰূপে পূজা অৰ্চনা কৰি আহিছোঁ। মাৰ এই নৱৰূপী দুৰ্গাৰ যিবোৰ নাম সেয়া হ'ল শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী। আমাৰ অংক শাস্ত্ৰৰ যি গণনা আৰম্ভ হয় সেয়াও ১ৰ পৰা ৯লৈ। আনফালে ৪ যুগ অৰ্থাৎ সত্য, ত্ৰেতা, দ্বাপৰ, কলিযুগৰ বৰ্ষ গণনাটো ০ক বাদ দি কেওটা সংখ্যাৰ যোগফল ৯ পোৱা যায়। যেনে সত্য যুগ ১৪,৪০,০০০ মানৱ বৰ্ষ, ত্ৰেতা ১০,৮০,০০০ মানৱ বৰ্ষ, দ্বাপৰ ৭,২০,০০০ মানৱ বৰ্ষ, কলি ৩,৬০,০০০ মানৱ বৰ্ষ। খ্ৰীষ্টিয়ানসকলৰ বাইবেলতো ৯ সংখ্যাটোৰ কথা ৪৯ বাৰ উল্লেখ হৈছে বুলি জনা যায়। গতিকে এই ৯ সংখ্যাটোৰ কিবা এটা গুৰুত্বপূৰ্ণ মহত্ব নিশ্চয় আছে বুলিয়েই ইয়াক লৈ সকলোৱে উৎকণ্ঠাৰে বাট চাই আছিল। যি কি নহওক, আপোনালোকৰ মনৰ উৎকণ্ঠা তথা মনৰ প্ৰশ্নবোৰৰ উত্তৰ হয়তো মই কিছু পৰিমাণে হ'লেও দিব পাৰিছোঁ যেন অনুভৱ কৰিছোঁ। যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে
আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ অসমীয়া নৱপ্ৰজন্ম ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰি মোক নথৈ আনন্দিত কৰিব। ধন্যবাদ। এতিয়া আমাৰ এই 5 এপ্ৰিলৰ নিশা 9 বজাৰ যি পৰিঘটনা হ'বলৈ গৈ আছে আজি, তাৰ সপক্ষে আমাৰ পদ্মশ্ৰী ডক্টৰ के আগৰৱালাই কি কয় শুনো। मोदी जी इस रिक्वेस्ट कि हम 5 तारीख को रात को 9 बजे 9 मिनट तक दिया जलाएं is based on the principle of collective consciousness which comes from Yoga Vashishta chapter 6 कि जैसा 5% ऑफ द पॉपुलेशन करेगी वैसा 95% ऑफ द पॉपुलेशन करेगी, और जैसा 1% ऑफ द पॉपुलेशन सोचेगी वैसा ही 99% ऑफ द पॉपुलेशन सोचेगी। अगर भारत के 130 करोड़ इकट्ठे प्रेयर करते हैं एक ही इंटेंशन के साथ में, तो इसका इफेक्ट 100 करोड़ की पॉपुलेशन में आएगा ऑल अराउंड द कंट्री। It is based on quantum physics principles. It is based on the concept that collectively, whatever we think, at the level of quantum physics, at the level of string theory, at the level of Ritambhara Pragya, everything will unite together to work. In our body, that will help. আজিলৈ ইমানেই, পুনৰ আহিম কোনোবা এটা গুৰুত্বপূৰ্ণ বিষয় লৈ। ধন্যবাদ।